এইকণ মানে অকণ খহটা নিচিনা হৈছে। এতিয়া আমি বোলো চাগে কিবা হেৰি ওলাইছে নেকি, সেইবোৰ চব মাননি দিলোঁ। মাননি দিয়াৰ পাছতো মানে শুন চাই দিয়া পালে, শুন চাই দিয়া, চাওঁ চাওঁ কাম কৰিব পাৰিছে আৰু লাহে লাহে। চাই দিয়াচোন এইফালে, চাই দিয়া। 3:30 ডক্টৰ আহিব তিতাবলৈ। 3:30 বজাত যাম দেই। নহয় মানে 3টামান বজাত গ'লে কিনো হৈছে এইকণ, এই ছালৰ এইকণ খহটা নিচিনা হৈছে, মানে এইকণ এনেকুৱা এইকণ এতিয়া ৰঙা নিচিনা হৈছে। তাৰপৰা এইখিনিতো এনেকৈ খহটা নিচিনা হৈছে। কেলেনো হৈছে ছোৱালীজনী? আৰু ৰাতি কান্দি থাকে। ৰাতি মানে তাই 10টামান বজাৰ পৰা তাই হেৰি কৰে, দিগদাৰ কৰি থাকে। এইকণ মানে অকণ খহটা নিচিনা হৈছে। এতিয়া আমি বোলো চাগে কিবা হেৰি ওলাইছে নেকি, সেইবোৰ চব মাননি দিলোঁ। মাননি দিয়াৰ পাছতো মানে হেৰি ঠিক নাই হোৱা। সেইকাৰণে মানে আজি ডক্টৰ ওচৰলৈ আনিম। এইকণ মোবাইলত ভালকৈ নাহে, এইকণ ৰঙা হৈছে। কি মই যাওঁ দেই। নিজৰ যদি কিবা এটা হয় তাত ইমান চিন্তা কৰিবলগীয়া নাই আৰু ভয় কৰিবলগীয়াও নাই। কিন্তু সৰু ছোৱালীজনী যিহেতু হৈছে, কিবা মনটোৱে ভাল লগা নাই। আৰু সেইকাৰণে আজি ৰাতিপুৱা স্কুললৈ এনেকৈ ওলালোঁ। স্কুলৰ পৰা আহি পেলাই পূজা মা আৰু ছোৱালীজনীক লৈ পেলাই ডাইৰেক্ট তিতাবৰত ডক্টৰক দেখাম বুলি ওলালোঁ। সৰু ল'ৰা ছোৱালী সৰুৰে পৰা হেনো হোমিঅ' ট্ৰিটমেণ্ট যদি কয় তেতিয়া হেনো ভাল বুলি কয়। পিছে আমাৰ ইয়াৰ মানে তিতাবৰত হোমিঅ' ক'ত ট্ৰিটমেণ্ট হয় মই একো ভালকৈ নাজানো। সেইকাৰণে তিতাবৰ আজি 4আলিলৈকে বুলি ক'লোঁ। কথাটো হৈছে তাই ৰাতি 10টামান বজাৰ পৰা 2-3টামান বজালৈকে তাই কান্দি থাকে, মানে নুশুৱে। আৰু দ্বিতীয়তে তাই ছালৰ মুখত মানে সৰু সৰুকৈ গুটি হৈছে। গতিকে কিনো হৈছে একো ধৰিব পৰা নাই। আকৌ বেবী ডক্টৰ কেইবাজনো আছে, যিহেতু আমাৰ অভিজ্ঞতা নাই। গতিকে 2-3জনৰ মানক সুধিলোঁ, প্ৰায়ে আকৌ ইন্দু শইকীয়া ছাৰৰ কথা ক'লে। কালি মই তেওঁলৈ ফোন কৰিছিলোঁ আৰু তেওঁ সকলোবিলাক কথা ক'লোঁ। তেওঁ ক'লে যে 3:30মান বজাৰ পৰা তেওঁ তিতাবৰ 4আলি এখন ফাৰ্মাচীতে থাকিব। গতিকে আজি সেইকাৰণে 3:30মান বজাৰক লগ কৰিম বুলি সেই ফাৰ্মাচীখনলৈকে বুলি ক'লোঁ। ছাৰক দেখালোঁ, ছাৰে সকলোবিলাক ভালদৰে চালে। চাই চিতি আমি যি ক'বলগীয়া আছিলে সকলোবিলাক খুলি ক'লোঁ। ছাৰে ক'লে যে মুখত যিটো গুটি হয় সেইটো হয়। মোৰ পাছত প্ৰায়বিলাক শিশুৰে হয়, একো চিন্তা কৰিব নালাগে। নাৰিকল তেল অলপ অলপ লগাই থাকিলেই হ'ব। আৰু যিটো ৰাতি কন্দা কথা ক'লে সেইটো গেছৰ কাৰণে হৈছে বুলি ক'লে, আৰু তাৰ কাৰণে এটা ঔষধো দিলে। পিছে পূজাই আকৌ চেলাৰী প্লাক কৰা 2 মাহমানেই হ'ল। গতিকে তাই এইটো সুযোগতে চেলাৰী প্লাক কৰিবলৈ বিউটি পাৰ্লাৰত সোমালে। কি চাইছা মাৰ লগত আকৌ আহিব লাগিব ডাঙৰ হ'লে বিউটি পাৰ্লাৰলৈ, হয়নে? আহিবা নাই মাৰ লগত? আহোন মাৰ লগত আহিবা নাই? ক'ৰবালৈ গ'লে কিবা এটা খাবলৈ নাপালে আকৌ মুখখন এপাচিমান হৈ আহে। সেইকাৰণে ওচৰতে থকা ফাষ্টফুডত দুইজনীকে সোমাই পেলাই যি খাই তাকে খাবলৈ দিলোঁ। 1 প্লেট এগ চাওমিন আৰু 1 প্লেট চিকেন চাওমিনৰ কথা কৈ মই চিকেন ফ্ৰাইড ৰাইচকে অৰ্ডাৰ দিলোঁ। দুটা বহি পেলাই সোৱাদ নথকা ফাষ্টফুড আজি বাকে খোৱা দেখালোঁ। খাই কৰি পেলাই পেট পূজা হোৱাৰ পাছত আকৌ পূজাই কিবা এটা লয়, সেইকাৰণে দোকানলৈকে বুলি ক'লোঁ। কম দামী দিব খাবি। সেইবোৰ নালাগে, সেইবোৰ ভাল নহয়। হ'ব এডালে ছোৱালীজনী একো চিন্তা কৰিবলগীয়া নাই বুলি কোৱা কথাটো শুনিহে আজি মনটো ভাল লাগিছে। শুন চাই দিয়া পালে, শুন চাই দিয়া, চাওঁ চাওঁ। শুন শুনজনী এই কান্দিছে। আৰু দিয়ক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ' লৈ মই আকৌ আহি আছোঁ আজিলৈ, তেন্তে ধন্যবাদ।